हेलो बंधुসকল ভিডিঅ' সমূহলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আছোঁ জগন্নাথ মন্দিৰ। ডিব্ৰুগড়ত জগন্নাথ মন্দিৰ আছে। এই জগন্নাথ মন্দিৰটো চাবলৈ আহিছোঁ আৰু আপোনালোককো দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আমি গৈ আছোঁ জগন্নাথ মন্দিৰলৈ। চকিডিঙৰ পৰা মিলন নগৰৰ ফালে গৈ পেলাই নেশ্যনেল হাইৱে পালোঁ। নেশ্যনেল হাইৱেৰ পৰা কণিকল চাৰিআলিৰ পৰা আমি লেফ্ট ছাইডে গৈ আছোঁ এতিয়া মন্দিৰলৈ। মন্দিৰত যাতে সোমাম চাকিটো লৈ লওঁ। চাকিটো লগাম তাতে চব। মন্দিৰটো ধুনীয়া মন্দিৰ, আপোনালোকে আহিলে মন্দিৰটোত ভাল পাব। প্ৰসাদ দি আহিলোঁ। এতিয়া আমি চাকি ধূপ বাহিৰত জ্বলাব লাগিব, ইয়াতে চাকি ধূপ লগাব নিদিয়ে। শুনিব পাইছোঁ কাণত ক'লে বোলে সেইটো বোলে সফল হয় আৰু ভাল ধুনীয়া। আৰু চাৰিওফালে এইটো গণেশ মন্দিৰ, এইটো ইফালে গণেশ মন্দিৰ আছে। এইটো ৰামৰ দৰবাৰ আছে, ৰামজী কা দৰবাৰ। জয় শ্ৰীৰাম। এইটো লক্ষী মন্দিৰ, এইটো নৱগ্ৰহ মন্দিৰ। নটা গ্ৰহ আছে ইয়াতে। আপোনালোকৰ ভিডিঅ'ত চাইছে চাগে, তথাপি আজি মই সুন্দৰ লাগিছে, ভাল লাগিছে। এতিয়া আপোনালোকে আহিব পাৰে ইয়াতে।